মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই সমসাময়িক বিশ্ব ৰাজনীতিৰ দ্বিতীয় অধ্যায়ৰ কেইটামান প্ৰশ্নোত্তৰ ক'ব ওলাইছোঁ। আশা কৰোঁ তোমালোকে মন দি শুনি যাবা। প্ৰথম প্ৰশ্নটো হ'ল, ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণসমূহ লিখা। 1917 চনৰ অক্টোবৰ বিপ্লৱৰ ফলস্বৰূপে ছোভিয়েট ইউনিয়নৰ জন্ম হৈছিল, কিন্তু এই ছোভিয়েট ইউনিয়ন দীৰ্ঘদিনলৈ টিকি থাকিব নোৱাৰিলে আৰু ই 1991 চনত কেইবাখনো স্বতন্ত্ৰ ৰাষ্ট্ৰলৈ বিভাজিত হয়। এই বিভাজনৰ কাৰণসমূহ আছিল এনেধৰণৰ: ক. গৰ্বাচেভৰ সংস্কাৰমূলক নীতি। ছোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে মিখাইল গৰ্বাচেভে কাৰ্যভাৰ গ্ৰহণ কৰি ইয়াত প্ৰচলন থকা কেতবোৰ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাই সংস্কাৰ আঁচনি গ্ৰহণ কৰিছিল। কিন্তু এই সংস্কাৰ আঁচনিবোৰৰ প্ৰতি জনসাধাৰণ ধৈৰ্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল। ফলত গৰ্বাচেভে সকলো পক্ষৰ পৰা জনসমৰ্থন হেৰুৱাইছিল আৰু ছোভিয়েট ইউনিয়নৰ ভংগ হৈছিল। খ. অধিক সামৰিক ব্যয়। ছোভিয়েট অৰ্থনীতিয়ে নিজৰ বিশাল পৰিমাণৰ ধন তথা সম্পদ বৃহৎ সামৰিক বাহিনী তথা ইয়াৰ পাৰমাণৱিক শক্তি আহৰণৰ কামত ব্যৱহাৰ কৰিছিল। ফলত অধিক সামৰিক ব্যয় বৃদ্ধি হৈ দেশখন অৰ্থ সংকটত ভুগিছিল আৰু ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল। গ. জাতীয়তাবাদৰ উত্থান। ৰাছিয়া, বাল্টিক প্ৰজাতন্ত্ৰ, ইউক্ৰেইন, জৰ্জিয়া আৰু ছোভিয়েট ইউনিয়নৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সাৰ্বভৌমত্ব লাভৰ আকাংক্ষাই ছোভিয়েট ইউনিয়নৰ পতন মাতি আনিছিল। ঘ. সাম্যবাদী দলৰ একাধিপত্য। ছোভিয়েট ইউনিয়নত ইয়াৰ সাম্যবাদী দলে যদিও 70 বছৰ ধৰি শাসন চলাইছিল, কিন্তু তেওঁলোক জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। এই দলৰ মন্থৰ আৰু শ্বাসৰুদ্ধ প্ৰশাসন, সৰ্বস্ত্ৰত নিয়ন্ত্ৰণহীন দুৰ্নীতি, ইয়াৰ ভুল পদ্ধতিক শুধৰাই নোলোৱাৰ মানসিকতাৰ আদিৰ বাবে চৰকাৰখনে জনপ্ৰিয়তা হেৰুৱাইছিল আৰু ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল। ঙ. ঐতিহাসিক কাৰণ। ছোভিয়েট ইউনিয়ন কেতবোৰ স্বাধীন প্ৰজাতন্ত্ৰ একত্ৰিত হৈ গঠিত হৈছিল, কিন্তু এই প্ৰজাতন্ত্ৰবোৰৰ বহু বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত আভ্যন্তৰীণ সমস্যাই দেখা দিছিল আৰু ছোভিয়েট ইউনিয়নৰ ধ্বংস হৈছিল। গতিকে উপৰোক্ত কাৰণসমূহৰ বাবে আমি ক'ব পাৰোঁ যে ছোভিয়েট ইউনিয়নৰ বিভাজন হৈছিল। এতিয়া আমি আলোচনা কৰিবলগীয়া আমাৰ দ্বিতীয়টি প্ৰশ্ন হৈছে, ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পৰিণতিসমূহ লিখা। উত্তৰ: ছোভিয়েট ইউনিয়ন, যাক দ্বিতীয় বিশ্ব বুলি জনা যায়, হঠাতে অৰ্থাৎ 1991 চনত ভাঙি পৰাত বিশ্বৰ ৰাজনীতিত এক গভীৰ প্ৰভাৱ পৰিছিল। এইসমূহ আছিল এনেধৰণৰ: ১ নম্বৰ, শীতল যুদ্ধৰ পৰিসমাপ্তি। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলশ্ৰুতিত বিশ্বত শীতল যুদ্ধৰ অন্ত পৰিছিল। বিশ্বৰ দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত থকা সমাজবাদী আৰু পুঁজিবাদী আদৰ্শগত সংঘাত নোহোৱা হ'ল। ২ নম্বৰ, অস্ত্ৰ প্ৰতিযোগিতাৰ পৰিসমাপ্তি। শীতল যুদ্ধৰ দুই বৃহৎ শক্তিৰ আদৰ্শগত সংঘাতৰ বাবে বিশ্বখন দুটা সামৰিক গোটত পৰিণত হৈছিল, যাৰ বাবে দুয়োটা গোটে অস্ত্ৰ প্ৰতিযোগিতাত নামি পৰিছিল আৰু পাৰমাণৱিক অস্ত্ৰ সংগ্ৰহত ব্যস্ত আছিল। কিন্তু ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলশ্ৰুতিত অস্ত্ৰ প্ৰতিযোগিতাৰ বন্ধ হৈছিল। ৩ নম্বৰ, আন্তৰ্জাতিক সম্পৰ্কৰ পৰিৱৰ্তন। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পৰিণতি স্বৰূপে বিশ্বত যি ক্ষমতা সম্পৰ্কীয় সম্বন্ধ চলিছিল, সেইটো সলনি হৈছিল। বিশ্বৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিলৈ বৰ্তমান লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈ পৰিছে বিশ্বৰ একমাত্ৰ বৃহৎ শক্তিধৰ ৰাষ্ট্ৰ। নেক্সট পইণ্ট, উদাৰনৈতিক গণতন্ত্ৰৰ সফলতা। 1991 চনত হোৱা ছোভিয়েট ইউনিয়নৰ পতনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা উদাৰনৈতিক গণতন্ত্ৰ আৰু পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাই আধিপত্য বিস্তাৰ কৰিছে।
আৰু শেষৰটো পইণ্ট হ'ব নতুন ৰাষ্ট্ৰৰ উত্থান। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু এই প্ৰত্যেক ৰাষ্ট্ৰৰ নিজা আশা আকাংক্ষা আছে। বিশেষকৈ বাল্টিক আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহে ইউৰোপীয় সংঘত যোগদান কৰি দক্ষিণ আটলান্টিক চুক্তি সংগঠনৰ অংশীদাৰ হোৱাৰ পোষকতা কৰিছে। গতিকে আমি ক'ব পাৰোঁ যে শীতল যুদ্ধৰ পৰিসমাপ্তি, অস্ত্ৰ প্ৰতিযোগিতাৰ পৰিসমাপ্তি, আন্তৰ্জাতিক সম্পৰ্কৰ পৰিৱৰ্তন, উদাৰনৈতিক গণতন্ত্ৰৰ সফলতা, নতুন ৰাষ্ট্ৰৰ উত্থান আদিয়েই আছিলে ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পৰিণতি। আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিবলগীয়া আমাৰ শেষৰটো প্ৰশ্ন হ'ল দ্বিতীয় বিশ্ব বা সমাজবাদী জোট বা গোষ্ঠী বুলিলে কি বুজা? উত্তৰ: পূব ইউৰোপৰ যিবোৰ ৰাষ্ট্ৰক ছোভিয়েট ইউনিয়নে ফেচিষ্টৰ কবলৰ পৰা মুক্ত কৰিছিল, সেই ৰাষ্ট্ৰসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়নৰ গোষ্ঠীত অন্তৰ্ভুক্ত হৈছিল। এই ৰাষ্ট্ৰসমূহে ছোভিয়েট ইউনিয়নৰ আৰ্হিত ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ় দিছিল। এই ৰাষ্ট্ৰসমূহৰ গোষ্ঠীটোকে দ্বিতীয় বিশ্ব বা সমাজবাদী জোট বা গোষ্ঠী বোলা হয়। আৰু আমাৰ জানিবলগীয়া কথা এই যে এই গোষ্ঠীটোৰ নেতৃত্ব বহন কৰিছিল ছোভিয়েট ইউনিয়নে আৰু এই গোষ্ঠী একত্ৰীকৰণ কৰি ৰাখিছিল ৱাৰ্ছ চুক্তি আৰু সামৰিক মিত্ৰতাই। আজিৰ ভিডিঅ'লৈ ইমানখিনি আগবঢ়াইছোঁ। আৰু অধিক জানিবৰ বাবে তোমালোকে পৰৱৰ্তী ভিডিঅ'খিনি চাবা বুলি আশা কৰিলোঁ। ধন্যবাদ।